Hey everyone, welcome to my new video. আজিৰ এইটো ভিডিঅ'ত আমি শিকিম মাৰ্চেণ্ডাইজাৰৰ অসমীয়া অৰ্থ কি বা ইয়াৰ অসমীয়া মিনিং কি আৰু ইয়াৰ এটা ইংৰাজী প্ৰতিশব্দ কি। তো এভৰিৱান, এইটো এটা সৰু ভিডিঅ' শেষলৈ চাবাচোন। মাৰ্চেণ্ডাইজাৰৰ অসমীয়া অৰ্থ হ'ল সাউদ, বণিক, মুদৈ, বেহেৰুৱা, বেপাৰী, ব্যৱসায়ী, সদাগৰ বা বাণিজাৰ আদি এইবিলাক মাৰ্চেণ্ডাইজাৰৰ অসমীয়া মিনিং। মানে এ পাৰ্চন হু বাইজ এণ্ড চেলছ কমডিটিজ ফৰ প্ৰফিট। ইয়াৰ এটা উদাহৰণ, মিষ্টাৰ এক্স ইজ এ গুড মাৰ্চেণ্ডাইজাৰ। মিষ্টাৰ এক্স এজন ভাল ব্যৱসায়ী। ইয়াৰ আন এটা চেণ্টেন্স, ইফ ইউ আৰ এ বিজনেছমেন ইউ হেভ টু বি লাইক হিম। আৰু ইয়াৰ এটা ইংৰাজী সমাৰ্থক শব্দ হ'ল ট্ৰেডাৰ বা ভেণ্ডৰ। আজি এইখিনিয়ে, সদায় শিকি থাকা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।